নমস্কাৰ। ফুৰিবলৈনো কাৰ ইচ্ছা নাই? কেতিয়াবা হয়তো বন্ধুবৰ্গৰ লগত, কেতিয়াবা হয়তো নিজৰ ফেমিলিৰ লগত। পিছে মই আজি আপোনালোকক কেইখনমান দেশৰ নাম ক'ম, য'ত নেকি ফুৰিবলৈ গ'লে পাছপোৰ্ট বা ভিজাৰ কোনো দৰকাৰ নাই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা মোৰ সৰু ৰিকুৱেষ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, যিয়ে নেকি ক'ৰবাত ফুৰিবলৈ যাবলৈ প্ৰগ্ৰেম বনাই আছে। নিশ্চয় আপোনালোকে মন কৰিছেই চাগে, আমি প্ৰতিজন ভাৰতীয় কোনোবা এখন দেশ ফুৰিবলৈ গ'লে আমাক পাছপোৰ্টৰ দৰকাৰ হয় বা ভিজাৰ দৰকাৰ হয়। পিছে মই আজি আপোনালোকক এনেকুৱা কেইখনমান দেশৰ নাম ক'ম, য'ত নেকি ভিজা বা পাছপোৰ্টৰ কোনো দৰকাৰ নাই। পিছে ভিডিঅ'টো আৰম্ভ কৰকচোন আহক। পিছে কোনকেইখন দেশতনো আমাক ভিজা বা পাছপোৰ্টৰ দৰকাৰ নহয়? প্ৰথম দেশখন হ'ল ভূটান। ভূটান বিশুদ্ধ বতাহৰ বাবে বিখ্যাত। ভূটান এনেকুৱা এখন দেশ, য'ত নেকি তম্বাকু বিক্ৰী কৰাটো বেন কৰি ৰখা হৈছে। দ্বিতীয় দেশখন হ'ল কাটাৰ। কাটাৰ এখন সৰু দেশ। তৃতীয় দেশখন হ'ল ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া নেচাৰেল বিউটি আৰু কালচাৰৰ বাবে বিখ্যাত এখন দেশ। চতুৰ্থ নম্বৰ দেশখন হ'ল নেপাল। নেপাল এনেকুৱা এখন দেশ, য'ত নেকি পৃথিৱীৰ সকলোতকৈ ওখ মাউণ্ট এভাৰেষ্ট অৱস্থিত। নেপাল হ'ল গৌতম বুদ্ধৰ জন্মস্থান। পঞ্চম দেশখন হ'ল মালয়েছিয়া। মালয়েছিয়া ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতি, প্ৰাকৃতিক দৃশ্য আৰু নগৰ কেন্দ্ৰৰ বাবে বিখ্যাত। মালায়া, চীনা, ভাৰতীয় আৰু থলুৱা সংস্কৃতিৰ গলনাংক, যিটো ইয়াৰ উৎসৱ, খাদ্য আৰু স্থাপত্যত প্ৰতিফলিত হয়। ষষ্ঠ স্থানত থকা দেশখন হৈছে মালদ্বীপ। মালদ্বীপ সাগৰীয় জীৱৰ বিস্তৃতি বৰ্ণালীৰ বাবে বিশ্ববিখ্যাত আৰু ইয়াক অন্বেষণ কৰাৰ অন্যতম উপায় হ'ল স্নৰ্কেলিং বা স্কুবা ডাইভিং কৰা। সপ্তম স্থানত থকা দেশখন হৈছে ইৰাণ। ইৰাণ দৈনন্দিন জীৱনৰ কেন্দ্ৰবিন্দুৰ ধৰ্ম। ইৰাণৰ পাণ্ডিত্য দীৰ্ঘ ইতিহাস আছে, যিয়ে শিল্প, সাহিত্য, কবিতা, সংগীত, খাদ্য, স্থাপত্য এক চহকী সংস্কৃতিৰ সৃষ্টি কৰিছে। প্ৰাচীন ইৰাণী চিন্তাবিদসকলে দৰ্শন আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত প্ৰভাৱশালী গ্ৰন্থ ৰচনা কৰিছিল আৰু এজন ইৰাণী গণিতজ্ঞই বীজগণিতৰ আৱিষ্কাৰ কৰিছিল। অষ্টম স্থানত থকা দেশখন হৈছে জামকাই। সুৰীয়া বিটৰ ছন্দত দোল খাই থকা জামকাই হৈছে ৰেগি সংগীতৰ জন্মস্থান হিচাপে পৰিচিত এটা দ্বীপ। তথাপিও বৰ্গমালায়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত কৰা সুৰৰ বাহিৰেও জামকাই হৈছে ক্ৰান্তীয় অঞ্চল আৰু আচৰিত কেৰিবিয়ানৰ সৌন্দৰ্যৰ দ্বীপ। নৱম স্থানত থকা দেশখন হৈছে ব্ৰিটিছ ভাৰ্জিন আইলেণ্ড। ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ হৈছে কেৰিবিয়ান সাগৰৰ 4টা মূল দ্বীপ আৰু 50টাতকৈ অধিক কে আৰু দ্বীপপুঞ্জৰে গঠিত আগ্নেয়গিৰি দ্বীপপুঞ্জ। দশম স্থানত থকা দেশখন হৈছে কুক আইলেণ্ড। কুক আইলেণ্ড ধুনীয়া বিল, উষ্ণ বতৰ, আতিথ্য আৰু বন্ধুত্বপূৰ্ণ সংস্কৃতিৰ বাবে পৰিচিত। একাদশ স্থানত থকা দেশখন হৈছে ফিজি। ফিজি জনপ্ৰিয় ইয়াৰ আকৰ্ষণীয় প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাবে পৰিচিত। তদুপৰি ফিজিৰ মানুহবোৰ পৃথিৱীৰ আটাইতকৈ উষ্ম, বন্ধুত্বপূৰ্ণ আৰু আদৰণীয় লোকসকলৰ ভিতৰত অন্যতম, কাৰণ ফিজিৰ সংস্কৃতিত বিভিন্ন দিশত বন্ধুত্বক গুৰুত্ব দিয়া হয়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে, অকণমানো যদি ভাল লাগিলে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।